Hi everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে কুশলে আছে বুলি আজি মই এতিয়া যাব ওলাইছো আমাৰ মাহী লৰাৰ মানে ছোৱালী আনিছিলে পলুৱাই আনিছিলে মানে বছৰ হ'ল এতিয়া তেওঁলোকৰ মিতি হ'ব আজি তাকে বলো যাও এয়া ওলাই আছে হ দুটা এইটো নতুন চোলা তোলা পিন্ধি স্পৰ্টিং একদম জোতা লগাই আৰু এতিয়া গৈ আছে আৰু পুৰা কলে বিয়া নহয় এয়া ইতি হ'ব লাগে মানে ছোৱালী যেতিয়া পলুৱাই আনে ল'ৰা এজনে তেতিয়া তাৰ পিছত মানে মিতি হ'ব লাগে এতিয়া তাকে ওলাই আছো বাহিৰতে আছো আজি আমাৰ ঘৰৰ ওচৰত বিহু প্ৰগ্ৰাম আছে ৰাতিলে এয়াও চাব লাগিব তাৰপা আহিলৈ এতিয়া দিনতে ওলাইছো তালে ৰাতিপুৱা এতিয়া 9:30 বাজিছে ওলাইছো তাৰপিছত আহি এয়া বিহু চাম আহক লৈ আহক তাই এইজনী ছোৱালী বাহঁতৰ ঘৰত আইতাকে সেই জোতা পিন্ধাই আছে ৰ'দ ওলাইছে পুৰা গৰম একদম আজি পুৰা মনৈ নাযোৱা তাই নাযায় মাক বাপেক গ'ল তাই ঘৰতে থাকিব আইতাকৰ লগত এতিয়া আমি ওলাইছো আৰু যাবলৈ ব'ল আকৌ আমি গাড়ীত উঠিলো এতিয়া সেইজনী ছোৱালীয়ে মই পিছত তাৰপিছতে লক্ষ্যই আৰু বাপেকে আগত আমি দুজনী পিছত পাই গ'লোহি এই মাহীহঁতৰ ঘৰ এয়া এইটো আমাৰ গোলুমুলুটো এয়া আকৌ আজি লগ পাই গ'লো এইটো চাপ ওলাই বা আমাৰ দৰা দেখিছেনে নাই ওলাই একদম সাজি কাচি চশমা লগাই ফিটিং যাবলৈ আজি ফাৰ্ষ্ট যাবা নহয় শহুৰৰ ঘৰলে কেনেকুৱা লাগিছে একদম পুৰা এক্সাইটমেন্ট হৈ আছো আৰু এক্সাইটমেন্ট ভয় লাগিছে না নাই ভয় লাগিছে না নাই ভয় লাগিছে অকমান আজি সবকে এটা ভয়তে হেয়া কৰিব লাগিব নহয় মহাই উদং মুদং হৈ লৈছে গৰমত আজি বহুত গৰম এইটো নাকটো চাকচোন এয়া কি হ'ল সিদিনাখন আমাৰ তালৈ যাওঁতে ইমান ধুনীয়া আছিলে আজি এয়া নাকৰ অৱস্থা নাইকিয়া কৰিলে নাক কেনেকে কি হ'ল চা নাকটো চা এয়া দেখিছে নাকটো অৱস্থা কৰিলে মায়ে এয়া দৰাৰ ভায়েক পুৰা ৰেডি হৈ লৈছে আজি চাহ খাবলৈ তই এতিয়াই খাই ললি তাত গৈ কি খাবিগে তাত অকল চাহে দিব বেলেগটো একো নিদিয়ে নহয় খালী হৈ যাব লাগে পেটটো তেতিয়া ধৰ 3 দিনৰ পৰা চাহে খাই আছো কিয় বেলেগ কিবা খাম বুলি ভালে কৈছে এই কইনা বাইদেউ ক'ত ওলাই আছে যি ঘৰলে প্ৰথম যাবা কেনেকুৱা লাগিছে মনটো চাগে ফূৰ্তিত ৰাতি টোপনিয়ে নগ'ল এই নীলা পিন্ধা এই বাইদেউজনীয়ে দুযোগ চেঞ্জ কৰিলে এতিয়ালৈকে তথাপিও তাই পচন্দে হোৱা নাই এযোৰ খুলি আকৌ এযোৰ পিন্ধিছে যাবলৈ এই এজনী কইনা ৰেডি হৈছে আৰু যেনতেন কোনো বৌ এজনীয়ে কাপোৰ পিন্ধিবলৈ আহিছে ইয়াত আকৌ তাত পিন্ধি নহ'ল ঘৰত এই ওলাবলৈ আহিছে ওলায়ে হোৱা নাই ইহঁতৰ আমিহে ইমান সোনকালে আহিলোঁ আপুনি নাযায় ইয়াৰ এইটো নিয়মে এইফালে কিন্তু আমাৰ সেইফালে যায় ডাঙৰ মানুহো যায় আমাৰ সেইফালে যাও এই মোৰ কোচত নাথাকে এয়া চাওক দুষ্টামি কৰি আছে আমাৰ এইটো নাকটো অৱস্থা নাইকিয়া কৰিলে মায়ে ন দৰা কইনা ৰেডি হ'ল কইনা ঘৰত যাবলৈ এতিয়া সকলোৱে তেওঁলোকৰ লগত ফটো উঠিছে ফটো উঠিলৈ এতিয়া আৰু যাব ওলাইছো এতিয়া যাবলৈ কৰোণা ওলাইছে নেকি মাস্ক পিন্ধি ললা যে বাইদেউ মই আহিছো এতিয়া কইনা বুলি নহয় বোৱাৰী ঘৰলে বুলি চাই থাকিব আপোনালোকে আহি পালো 5 মিনিটৰ বাটো নহয় 5 মিনিটো নালাগিল ন 3 মিনিটমান লাগিল সিহঁতৰ ঘৰ এয়া আৰু ওচৰ পাই নিছে কইনাৰ ঘৰ আহি পালো আহি পাই আমাৰ নিয়ম আছে নিয়মৰ কাৰণে আমি বাহিৰতে ৰ'বলগীয়া হৈছে দৰা কইনাক আদৰিব তেওঁলোকৰ ঘৰৰ মানুহে আমি ৰখি আছো বাহিৰতে তেওঁলোক আহিছে ধূপ ধূনা লৈ দৰা কইনাকে বিয়াৰ ওপৰত উঠাই লৈ সেৱা কৰিব এতিয়া ভৰি ধুৱাব
দৰাক ভৰি ধুৱাব প্ৰথম আহিছে কাৰণে এই আৰু বিয়াৰ যেনেকুৱা নিয়ম তেনেকেই কৰে অলপ চলপ ভৰি ধোৱাৰ পিছত তেওঁক কিবা এটা দিব খুখালীয়েকে ভৰি ধুৱাই কইনাৰ ভনীয়েকে তেওঁক কিবা পইচা এটা দিছে হাতত আৰু সেৱা কৰিছে ধূপ ধূনা দি আৰু কিলে আমাৰ পৰিয়ালটো দৰাৰ পৰিয়াল চুমা খাইছে মৰমত আৰু দুইজনকে এতিয়া ভিতৰলৈ লৈ যাব দৰা যেনেকৈ আদৰে তেনেকৈ আদৰিছে আমিও গৈ আছোঁ পিছে পিছে আহি লৈ গোসাঁই ঘৰ আছে তেওঁলোকৰ আগফালে গোসাঁই ঘৰতে সেৱা কৰিছে সেৱা কৰাৰ পিছত ভিতৰলৈ মাতি নিছে সকলোকে তাৰপিছত আমি গৈ বহিছোঁ বহাৰ পিছত গৰম ভিতৰতে সকলোকে বহিবলৈ দিলে বহিলোঁ তাৰপিছতে দৰা কইনাই আমাৰ ইয়াৰ পৰা নিয়া মিঠাই প্লেটখন ভগাই দিব সকলোকে তেওঁলোকে আৰু কইনাই সকলোকে চবকে উঠাব লাগিব আকৌ এবাৰ এতিয়া নকওঁ পিছত কৈ দিম ক আহি কেনেকুৱা লাগিছে ইমান দীঘল ৰাস্তা ইমান দূৰ বাটত চাহ খালো তামোল খালো পাণ খালো আৰু এখনত সোমাবলৈ আহিছো তাৰপিছতে আকৌ হেৰি এই এতিয়া আমাক জলপান দিছে চিৰা দৈ মিঠৈ চিঠৈ দি যি গৰম পৰিছে চবেই বাহিৰত বহি লৈছোঁ গেং আমাৰ দৰা ঘৰ গেং ন এই আমাৰ ভিনদেউহঁতাকে গাড়ীত বহি লৈছে এচি চেচি লগাই এজনে খাইছে আহি লৈ খাইছেনে নাই গৰম কেনেকুৱা গৰম লাগিছে এই আজি বৰফ পৰিছে আকৌ ক'ত বৰফ পৰিছে নহয় আজি ইমান ঠাণ্ডা তুমি ঘামি জিমি আছা যে কিয় ভাত দিছে এইফালে কি আছে হাঁহৰ মাংস ন হাঁহৰ মাংস এইফালে আছে ভাজি ৰঙালাও ভাজি দালি এয়া ৰ'দত এহাতে ডান্স কৰি আছে ঠাণ্ডা লাগিছে চাগে সেইকাৰণে ডান্স কৰিছে ওপৰৰ পৰা ৰ'দ তলত এয়া নাচি আছে আমাৰ এয়া ছোৱালীয়ে চাওক আহি লৈ চেণ্ডেল নাই ভৰিত ইয়াৰ পৰা যোৱাৰ পিছত তেওঁলোক আমাৰ ইয়াৰখিনিৰ নিয়ম আৰু তেওঁলোকৰো নিয়ম আছে ডাঙৰসকলক আৰু সকলোকে ডাঙৰ বুলি নহয় পৰিয়ালৰ সকলোকে দৰা কইনাই মান ধৰিব লাগে এয়া কইনা এয়া টিকলাহঁতৰ পাৰ্টি ডান্স কৰি আছে নাচা ধুনীয়াকৈ নাচা চব ওলালে এতিয়া যাবলৈ এতিয়া ঘৰ মোৰা যোৱাগে আমি ওলালে যাবলৈ দৰা কইনা ওলালে যাবলৈ সকলো বিয়াৰ নিচিনাই নিয়ম কইনা দৰা দুইজনকে ভিনীহিয়াকে জোকাইছে কইনাই অকণমান কান্দা মোৰ হৈছিলে আৰু যিহেতু 9 দিনৰ মন মাকৰ ঘৰলৈ আহিছে আকৌ যাবলৈ হ'ল এদিনৰ কাৰণে আহিছে সকলোৰ লগত চিনাকি হ'ল চিনাকি হোৱাৰ পিছতে সকলোৱে আকৌ অলপ ফূৰ্তি কৰিছে যোৱাৰ টাইমত ঘৰত আহিলে ফটো পৰ্ব চলিছে আকৌ গুডু বোলা মই বেয়া পাইছো তোমাৰ মামী বেয়া পাইছো মামী এইফালে আঁঠু কাহা ভৰিকেইটা চাওঁ অকণমান আঁঠু কাহা অৱস্থা মাহী ল'ৰা সৰুতে মোৰ লগতে কাজিয়া কৰি আছে এনেই মিছামিছিকৈ মোৰ লগত এনেই লাগি থাকিব ধেমালি কৰি এয়া চাওক কি কৈ আছে মোক মই শুনি আছোঁ আৰু তাৰ কথাবিলাক সি মোক কিবা এটা কৰিব দিছিলে মই নকৰিলোঁ সেইকাৰণে মোক সেয়া কৈ আছে এয়া এতিয়া ৰাতিৰ কাৰণে খানা যোগাৰ কৰি আছে দুফালে দুটা চৌকা দুটা কাৰিকৰ এয়া চাওক এফালে কি বনাইছে ছাগলী আৰু এইফালে মাছ ফ্ৰাই কৰি আছে মজা
আজি মানে খানাটো পুৰা গপচ আৰু ভাল লাগিছে দেখি দুইটাকে দুটা চৌকাত এতিয়াহে গম পালি এইটো যে ইমান দাম বুলি আৰু ল'ৰা ছোৱালী তুলিলে আছে এইটো ফালে কাপোৰ আমাৰ সদায় কাটাব পেলাই দিব এইটো কথা হ'ল নেকি হেৰো কাপোৰখন মেৰিয়াব কেনেকে কচোন সেইটো সিস্টেম আগৰ দিনত আমি কেনেকে জানা হলো বা চিনিয়ে নাপালো মায়ে পেনে নিকিনালে পেম্পাছটো দুৱাৰ কথা এইকেইটা পেনৰ দাম 400 টকা বা এতিয়া ৰাতিৰ কাৰণে খানা চবলৈকে বাঢ়িছে আমি খাই কৰি যামগে কি হ'ল মাংসখিনি ৰ'বা এই বাটটো দিয়াচোন এয়া মাংস খাচী মাংস দেখোন পানী বেছি ফ্ৰাই কৰি লৈ ঘৰলৈ যাম যদি ভিডিঅ'টো ভাল পাইছে কৈ দিয়ক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব